হেল্ল' এভৰিৱান, আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ মাহঁতৰ ঘৰত। আৰু আজি হৈছে বিজয়া দশমী। আৰু মনটো বহুত বেছি বেয়াও লাগিছে, কাৰণ আজিৰ পৰা আৰু শেষ পূজা। বাকী আৰু এইকেইটা দিন চালোঁ পূজা, বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। আৰু আজি মই ইয়াতে আছোঁ মাহঁতৰ তাত। যোৱাকালি আহিছিলোঁ, আহি গোটেইবিলাক একেলগে যোৱাকালি পূজা চালোঁ। বাইদেউহঁতো আহিছিলে। আজি বাৰু সিহঁত নাই, গোটেইবিলাক গ'ল ঘৰলৈ যোৱাকালিয়ে। আৰু মই আছোঁ মাহঁতৰ লগত। ভাবিলোঁ আজি অকণমান ওলাই যাওঁ। আৰু আজি আৰু সেইটো ওলাইতো যাওঁৱেই, আৰু আজি স্পেচিয়েল মোৰ কাৰণে হয়, কাৰণ আজি হৈছে আমাৰ এনিভাৰ্চাৰী। প্লিজ আপোনালোকে আমাক আশীৰ্বাদ কৰিব। বাকী আৰু আজি আমাৰ 9 বছৰ কমপ্লিট হ'ল বিয়া হোৱাৰ। বাকী আৰু এতিয়া ওলাই মেলি ভাবিছোঁ আজি গোটেইকেইটা মাহঁতৰ লগতে অলপমান লাঞ্চত ক'ৰবাত যাওঁ। আৰু ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম। আৰু পাৰিলে ক'ৰবাত পূজা চূজা এনেকৈ চাই আহিম। দশমীৰে ক'ত পূজা হয় অকণমান এনেকুৱাকৈ মিৰ্জাৰ ফালে যাওঁ, চায়ো আহোঁ। আৰু লগতে লাঞ্চটোও কৰিম আজি বাহিৰত গোটেইবিলাকে। ডাঙৰ মাইনা ওলাই মেলি ৰেডি, আৰু সৰু মাইনাও শুই আছে, তাই ওলাই কেতিয়াবাই থৈছোঁ। আৰু ময়ো ৰেডি হৈছোঁ। বাকী আৰু এতিয়া আপোনালোকক দেখুৱাই থাকিম। আৰু প্লিজ আপোনালোকে আশীৰ্বাদ কৰিব যেন আহি থকা দিনবিলাক ভালদৰে পাৰ হয় হাঁহি ফূৰ্তিৰে। আৰু ভাল লাগিছে আজি, গতিকে চাওঁ ক'ত যাওঁ, আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া ওলাই মেলি ৰেডি হৈ আছে, আৰু গোটেইবিলাক মাহঁত ওলাই আছে। আৰু যাওঁ এতিয়া ওলাই। আজি মই এইটো ড্ৰেছ পিন্ধিছোঁ, মেখেলা চাদৰ, বোৱা মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে ক'বচোন। এযোৰ পিন্ধি লৈছোঁ, এতিয়া ৰেডি পূৰা যাবলৈ। গোটেইবিলাক ওলোৱা হৈ গ'ল, গৈ থাকোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ওলাই আহিয়ে আমি আমাৰ গাঁৱৰে পূজা এখনৰ মানুহে ঘৰত পূজা কৰে, তেওঁলোকৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ আছে। সকলোৱে নাচি নাচি দেখিয়ে ভাল লাগিছে, একেবাৰে ফূৰ্তিও লাগিছে, বেয়াও লাগিছে, পূজা শেষ যিহেতু। আৰু তাৰপিছত আমি মিৰ্জাত আহি পালোঁ। মিৰ্জাৰ এখন নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে, গম পাই আছোঁ। আৰু আজি আহিলোঁ সেইকাৰণে, মনপা বুলি। এইখন 2nd ফ্ল'ৰত আছে। আপোনালোকে হয়তো পলছ কিটচেনখন গম পায়ে, তাৰে একেবাৰে লগতে ওচৰৰ বিল্ডিংটোতে এনেকৈ মনপা বুলি এখন নতুনকৈ খুলিছে। আৰু ৱাল পেইণ্টিংবিলাক চাওকচোন, ইমান ধুনীয়া। আৰু সোমাই গৈয়ে এনেকুৱা এটা লাইব্ৰেৰী টাইপত বনাইছে। আপোনালোকৰ যদি বেছি টাইম বহি ব'ৰ লাগে, অৰ্ডাৰ দিয়াৰ পিছত ধুনীয়াকৈ ইয়াতে বহি কিতাপ পঢ়িব পাৰে। আৰু অকণমান ছাইডত সৰুকৈ তাৰ ওচৰতে এখন সৰু বাচ্ছাই খেলিব পৰাকৈ এনেকুৱা পাৰ্ক এখনো বনাই দিছে। আৰু ভাল লাগিছে দেই, বহুত ডাঙৰে হয় ভিতৰত। আৰু আমনি লাগিলে ধুনীয়াকৈ কিতাপ পঢ়ি, বা সৰু ল'ৰা ছোৱালী যদি লগত আনিছে ধুনীয়াকৈ খেলিব দি আপুনি বঢ়িয়াকৈ টাইমটো স্পেণ্ড কৰিব পাৰে। আৰু বাকী আমিও এতিয়া আহিছোঁ, বহোঁ অলপ টাইম, বহি অৰ্ডাৰটো দি লওঁ। আৰু একচুৱেলি সেইদিনাখন আমাৰ কি আছিলে, আমি যাবৰ দিনাখন তাত এটা বাৰ্থডে পাৰ্টি হৈ আছিলে। তাৰ কাৰণে অকণমান বেলেগ মানুহ বেছি দেখা নাই, গতিকে আমিও গম নাপাওঁ কথাটো, হঠাৎ আহিলোঁ। আৰু আনটোফালে বাৰ্থডে পাৰ্টি হৈ আছে, আৰু আমি আনটোফালে বহি লৈছোঁ এটা ফালে। আৰু সৰু মাইনাক চাওকচোন, সাৰ পালে, ধুনীয়াকৈ চাই আহিছিলে গাড়ীত আহোঁতে। আৰু ইমানেই ভাল লাগিছে সোমাই ৰেষ্টুৰেণ্টখনত। ইমান ধুনীয়াকৈ অসমীয়াতে কিছুমান লিখা আছে, এইবিলাক লিখা আছে ৱালত। আৰু ৱাল পেইণ্টিংবিলাক আপোনালোকক মই এবাৰ অকণমান এনেকৈ দেখুৱাই দিছোঁ। আৰু বিশেষকৈ লাইব্ৰেৰীটো, বা তাৰ লগতে থকা এই ফটোখন, আৰু পাৰ্কখন সৰুকৈ পাৰ্ক টাইপত বনাই দিছে। আৰু যেন আমনি নালাগে, বাচ্ছাবিলাকৰ খেলিব পাৰিব, সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া। আৰু বাকী আমাৰ ডাঙৰ মাইনাইটো আৰু আহি পাগলে হৈ গৈছে পূৰা। তাইক আৰু খেলিব পালে একোৱে নালাগে, তাই তাতেই বিজি হৈ আছে। কেতিয়া কি অৰ্ডাৰ কৰিলোঁ তাই একোৱে গম নাপায়। তাৰপিছত আৰু খানাটো আহিলে অকণমান তাই দেৰি খেলাৰ পিছতে আমি একচুৱেলি থালি অৰ্ডাৰ কৰিছিলোঁ, লোকেল চিকেন থালি। বাট লোকেল তেতিয়া এভেইলেবল নাছিলে, সেইকাৰণে আমাক মটনে দিলে। আমি সেয়া খাই লৈ পেলাই আহি পলাকবাৰী পলাকবাৰী নদীৰ ওচৰত এনেকুৱাকৈ ধুনীয়াকৈ এটা DJ প্ৰগ্ৰাম হৈ আছে। চ' তাকে অকণমান আহিলোঁ চাবলৈ। আৰু ইয়াৰে ওচৰে পাঁজৰে বিসৰ্জনো হয়,
মানে প্ৰতিমা বিসৰ্জনো হয় আৰু বাকী অকণমান ইয়াৰে আপোনালোকক দেখুৱাওঁ যদি পাৰোঁ। আৰু বেছি ভিৰ হৈ আছে সেইকাৰণে ইমান দেৰি নৰওঁ আৰু ইয়াতে, কাৰণ সৰু মাইনা শুইছে, তাই আকৌ সাৰ পাই যাব। তাইক লৈ পেলাই কোলাত তেনেকৈ চাব একেবাৰে অসুবিধা হয়, তাকে অকণমান চাওঁ আৰু DJ প্ৰগ্ৰামটো অলপ দেখুৱাব চেষ্টা কৰোঁ আপোনালোকক, দেখুৱাই আকৌ ঘৰলৈ গুচি যাওঁ। আৰু বাকী আজি এনিভাৰ্চাৰী বুলি তেনেকুৱা একোৱে বিশেষ নাছিল, চিম্পুল এনেকৈ গোটেইকেইটা ৰেষ্টুৰেণ্ট এখনত গৈ খালোঁ আৰু আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু এই ৰেষ্টুৰেণ্টখন একচুৱেলি খানাখিনি খাই বেয়া লগা নাই, নতুনকৈ খুলিছে যিহেতু, তাকে আহিলোঁ, ভাল লাগিলে। আৰু বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।